নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে ৰবিন ইনফৰমেশ্যনলৈ স্বাগতম জনাইছোঁ। বৰ্তমান অসমৰ বাগজানত গেছ ৱেলত বহু পৰিমাণে গেছ নিৰ্গত হৈছে। তো এই গেছটো কিয় আৰু কেনেকৈ নিৰ্গত হৈছে এই বিষয়ে আজি আপোনালোকক ক'ম। তো তাৰ আগতে আপোনালোকৰ অনুৰোধ, যদি আপোনালোকে এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থওক, যাতে আপুনি মোৰ কোনো ধৰণৰ ভিডিঅ' মিছ কৰি নাযায়। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এইখন অসমৰে তিনিচুকীয়া জিলাৰ বাগজানত যোৱা 5 জুন তাৰিখৰ পৰা তাত থকা গেছ ৱেলত মাটিৰ তলৰ পৰা বহু পৰিমাণে গেছ নিৰ্গত হৈ আছিল আৰু 9 জুন তাৰিখে তাত কিবা প্ৰকাৰে জুই লাগি যায়, যাৰ ফলত তাৰ ওচৰে পাজৰে থকা সমস্ত গছ গছনি, মানুহৰ ঘৰ দুৱাৰ, দোকান পোহাৰ সকলো জুইত যায়। এতিয়া প্ৰশ্ন হ'ল যে এই অইল ইণ্ডিয়া লিমিটেডৰ গেছ ৱেলত কিয় আৰু কেনেকৈ লিক হ'ল। বন্ধুসকল, 2006 চনৰ পৰা অইল ইণ্ডিয়া লিমিটেডে বাগজানত গেছ ৱেল স্থাপিত কৰি তাৰ মাটিৰ তলৰ পৰা বহু পৰিমাণে গেছ বাহিৰ কৰি লৈ আনিছিল আৰু যোৱা কিছুদিন পূৰ্বে তাত কিছু মেৰামতিৰ কাম হাতত লৈছিল। আৰু এইখন ফটো চালে আপোনালোকে বুজি পাব, য'ত পাইপডালত ব্লো আউট প্ৰিভেণ্টাৰ বোলা বস্তু এটা থাকে, যাৰ ফলত আপোনাৰ যদি তাৰ পৰা গেছ লিক হয় তাতে কোনো ধৰণৰ ক্ষতি নহয়। কিছুদিন আগতে এই গেছ ৱেলত মেৰামতিৰ কাম চলি আছিল আৰু মেৰামতিৰ কাম চলি থকাৰ সময়তে এই ব্লো আউট প্ৰিভেণ্টাৰটো বাহিৰ কৰি আনি আছিল মেৰামতি কৰিবৰ কাৰণে, আৰু এইটো বাহিৰ কৰাৰ লগে লগে তাৰ পৰা গেছ লিক হৈ আছিল। আৰু এইটো বাহিৰ কৰাৰ ফলত যোৱা 9 তাৰিখে তাত কিবা প্ৰকাৰে জুই লাগি যায় আৰু এই জুই ইমানেই ভয়ংকৰ আছিল যে তাৰ ওচৰে পাজৰে থকা সমস্ত গছ গছনি, দোকান পোহাৰ আৰু ঘৰ দুৱাৰ জ্বলি যায়। পৰিস্থিতিৰ এনেকুৱা ভয়ংকৰ ৰূপ দেখি অইল ইণ্ডিয়া লিমিটেডে ছিংগাপুৰত অৱস্থিত এলাৰ্ট ডিজাষ্টাৰ কণ্ট্ৰলৰ 3জন মেম্বাৰৰ এটা টীমক অসমলৈ মাতি পঠিয়ায় আৰু তেওঁলোকে আহি সমস্ত ঘটনাটো পৰ্যবেক্ষণ কৰে আৰু তেওঁলোকে পৰ্যবেক্ষণ কৰি এই মত পোষণ কৰে যে এইটো ঠিক কৰিবলৈ প্ৰায় 4 সপ্তাহ, প্ৰায় এমাহ সময় লাগি যাব। এইটো সমস্ত বাগজানত বসবাস কৰা সকলো মানুহ আৰু অসমৰ ৰাইজৰ বাবে খুবেই দুখ লগা কথা। তেওঁলোকৰ থাকিবলৈ ঠাই নোহোৱা হৈছে, তেওঁলোক কিবা শিবিৰত আশ্ৰয় লৈ আছে, কোনোবা স্কুল কলেজত আশ্ৰয় লৈ আছে। আপোনালোক সকলোলৈ মোৰ অনুৰোধ, আপোনালোকে বাগজানৰ কাৰণে প্ৰে কৰক, যাতে তাত স্বাভাৱিক অৱস্থা পুনৰ ঘূৰি আহে, তাত থকা মানুহৰ জীৱন যাত্ৰা যাতে পুনৰ স্বাভাৱিক গতিত চলি থাকে। ধন্যবাদ।